এয়া আমি আজি আহি আছোঁ পাহাৰ চাবলৈ আৰু পাহাৰখন দেখি আছে এইখনে অৰুণাচল বৰ্ডাৰ এই দলংখন দেখি আছে এইখন তাতে আমি গৈ আছোঁ এতিয়া গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বৰষুণ দিব ধৰিলে কি হ'ব এইখন হ'ল কি নদী আছিল এইখন মিছামাৰী নদীখন কিন্তু বহুত ডাঙৰ হ'ল দেই গৰা খহি খহি দেখি আছে এইখন নদীখন ইমান ডাঙৰ হৈ গ'ল এতিয়া অলপ পিছবেলা হৈছে যে মানে ভিডিঅ' কোৱালিটি ইমান ভাল নাহিব তথাপি মানে ট্ৰাই কৰি আছোঁ আৰু বৰষুণ কি কয় উপায় নাই আহিব পৰা নাই ওলাব পৰা নাই এইখন দলংখন ইমান এটা ঠিক নহ'ল বাৰু মানে ইয়ালৈকে হয়তো পানী আহিব পাৰে কোৱা নাযায় ইয়ালৈকে যদি পানী আহে তেতিয়াহ'লেচোন দলংখন কি হ'ব অলপ যদি আৰু দলংখন দীঘলকৈ দিলহেঁতেন এতিয়া কি ক'ম আৰু অৰুণাচলৰ ব্ৰিজ অৰুণাচলে বনাইছে এনেকৈ অৰুণাচলৰ যিটো ভাল লাগিছে আৰু এইখিনিৰ পৰাই মানে এই দলংখন যে দেখি আছে ইয়াৰ পৰাই মানে এইখিনি অৰুণাচল বৰ্ডাৰ এইফালে অৰুণাচল বৰ্ডাৰ এইটো অৰুণাচল পাহাৰ একদম তাৰপিছত এইফালে হ'ল ধেমাজি ডিষ্ট্ৰিক্ট এইফালে এইটো দেখি আছে ধেমাজি ডিষ্ট্ৰিক্ট ব'লক গৈ থাকক ব্ৰিজ অৰুণাচলৰ আৰু এইখনে পাহাৰ আপোনাৰ লোকেশ্যনটো দেখাই আছোঁ গোটেই কেনেকুৱা লাগিছে ক'ব এয়া মোৰ বন্ধু ৰাহুল কেনেকুৱা লাগিছে ৰাহুল ধুনীয়া ধুনীয়া ঠিকে আছে আহিব আপোনালোকক ফুৰিবলৈ এইখিনি ধেমাজি এৰিয়া তাৰপিছত ধেমাজি বুলি কয় এইখিনিয়ে আৰু এইখিনি ইয়াৰ পৰা ধেমাজি আৰু ইয়াৰ পৰা অৰুণাচল এইফালে একদম এইফালে অৰুণাচল পাহাৰখিনি আৰু এইফালে ডাইৰেক্ট ইয়াৰ পৰাই ৰাস্তাৰ পৰাই মানে এইফালে ধেমাজি পৰে আৰু এইখিনি আৰু অলপ পাহাৰখন দেখুৱাইছে এইখন কিমান ওখ পাহাৰ দেখি আছে পানী বহা নাই বাৰু ইমানটা তথাপি বাঢ়িছে আৰু অলপ আপোনালোকক আজি মই পাহাৰখন দেখাম বুলি ভাবিছিলোঁ গোটেইখন ওপৰত অলপ উঠি কিন্তু বৰ্তমান ইমান ভাল নহয় আজি নাযাওঁ গতিকে আজি আপোনালোক এনেকৈ চাওক আৰু ইয়াৰ পৰাই ওলাব আনাৰস খেতি চিনি নাপায় ইমান এটা ইয়াতকৈ বহুত ওখ ওখ পাহাৰ আছে এইখনতো চাপৰ ওপৰলৈ আহিলে বহুত ওখ দেখি আছে বহুত ওখ আৰু এইখন লতানি গাঁও বুলি কয় ৰাস্তা পদূলি কেঁচা বাৰু কলগছ চাওক না কলগছ কেনেকুৱা এইবোৰ দেখি আছে কলগছ
আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ।